हेलो गाइस, वेलकम टू आवर यूट्यूब चैनल डेका सिस्टार्स ऑल यूट्यूब चैनल आपनालोक सकलोके स्वागतम जानाइছো। আজি দেখিছে মই ঘৰত নাই, মই আহিছো জেঠিহঁতৰ ঘৰলৈ। তাকে ভাবিলো আপোনালোকৰ লগত ব্লগ এটা বনাই শেয়াৰ কৰো। ইয়াত মই কি কৰো কি নকৰো। আজি মাইনা জন্মদিন, আপোনালোকে যে দেখিছিল দাদাবুহঁতৰ ধুনুৰ আজি জন্মদিন। তাকে জন্মদিন বুলি আহিলো। ইয়াত কি কৰো কি নকৰো সেইখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম। ভিডিঅ'টি ভাল পালে লাইক শেয়াৰ কমেন্ট কৰিব, চেনেলটো সাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটি দবাই দিব। আহক ভিডিঅ'টি আৰম্ভ কৰো। বহুত দিন হ'ল আপোনালোকৰ লগত ভ্লগ শেয়াৰ কৰা নাই, সেইবাবে আজি ভাবিলো ভ্লগ এটা শেয়াৰ কৰি দিওঁ। ভিডিঅ'টোৰ ইন্ট্ৰ কিন্তু মই তাত গৈ কৰিম বুলি ভাবিছোঁ, আপোনালোকে দেখিব। এতিয়াৰ পৰাই ঘৰৰ পৰা ষ্টাৰ্ট কৰিয়েই মই ভিডিঅ'টি আৰম্ভণি কৰি দিলোঁ। মা, দেউতা, ভাইটি, ভণ্টি আৰু মই এনেকৈ আমি 5টা গৈ আছোঁ। ঘৰত থাকিল আইতা নাযায় হেনো, সেইবাবে আইতা ঘৰত থাকিল। এতিয়া আমি গৈ আছোঁ মঙলদৈত হৈ জেঠিহঁতৰ ঘৰ। আপোনালোকে দেখিছে দাদাবৌ মোৰ ভিডিঅ'ত, আপোনালোকৰ লগত লগ কৰাই দিছোঁ। তেওঁলোকৰ মাইনাকো দেখিছে। মাইনাৰ আজি ফাৰ্ষ্ট বাৰ্থডে, সেইবাবে বাৰ্থডে বুলি আমি গৈ আছোঁ। আমি নেক্সট ৰ'ব লাগিব চিপাঝাৰ ষ্টেচনত। এতিয়া মাইনাৰ বাবে গিফ্ট কিনিবলৈ গৈ আছোঁ। গিফ্ট কিনা হৈ গ'ল। সৰুকৈ তাইৰ বাবে 2টা গিফ্ট কিনিলোঁ। বহুত ডাঙৰ গিফ্ট নহয়, সৰু গিফ্ট 2টা। আপোনালোকক দেখুৱাইছোঁ মই কি গিফ্ট কিনিলোঁ। তাইৰ বাবে কিনিলোঁ এটা তামৰ গিলাচ আৰু এটা ফ্ৰক। বস্তু কিনা হৈ গ'ল। এতিয়া আকৌ যোৱা ষ্টাৰ্ট কৰিছোঁ। বৰষুণ দি আছিল, কিনকিনীয়া বৰষুণ। গৈ আছোঁ। এতিয়া আমি পাইছোঁ দৰঙৰ এখন বিখ্যাত ধাবা, খাৰখোৱা ধাবা। আপোনালোক কেতিয়াবা আহি পাইছেনে? যদি আহি পাইছে কমেণ্টত জনাব। মই নেক্সট ইয়ালৈ আহিলে আপোনালোকক ভিডিঅ' দিবৰ বাবে চেষ্টা কৰিম। আহিব কেতিয়াবা। বহুত ধুনীয়া খানা পোৱা যায় ইয়াত। আমাৰ গাড়ীত মিউজিক নাই, সেইবাবে মিউজিক এটা লগাম বুলি ভাবি দোকানত সোমাইছিলোঁ, কিন্তু দামৰ খেলিমেলি হোৱাৰ বাবে মিউজিকটো লগোৱা নহ'ল। এয়া দেউতা। আকৌ যোৱা আৰম্ভ কৰিছোঁ। বেছি সময় নাই আৰু, প্ৰায় 15 মিনিটমান সময় পিছত জেঠিহঁতৰ ঘৰ পাম। বৰষুণ দি থকা বাবে গৈ ভাল লাগিছিল। দেউতাই গাড়ী চলাই আছে। গৈ আছোঁ আমি। আপোনালোক বলক আমাৰ সৈতে, দেখুৱাম সকলো। আমাৰ দেউতা, মা, ভণ্টি, ভাইটি আৰু মই এনেকৈ আহিছোঁ। বলক আমাৰ জেঠিহঁতৰ ঘৰখন আপোনালোকক দেখুৱাওঁ। বলকচোন ভিতৰত কোনে কি কৰি আছে আপোনালোকক দেখুৱাওঁ। এয়া আমাৰ বাৰ্থডে গাৰ্ল টোপনি গৈ আছে। এয়া মা আৰু জেঠি বহি আছে। এয়া জেঠি, এইফালে আছে মা। সকলোৱে বহি আড্ডা মাৰি আছে। মোক ভিডিঅ' বনাব মানা কৰিছিল, কিন্তু মই মনে মনে বনাই দিলোঁ। এয়া আমাৰ ভণ্টি, এয়া বাৰ্থডে গাৰ্লৰ মাহী হয়। এতিয়া দাদা, মই আৰু দেউতা গৈ আছোঁ
বাৰ্থডে কেক আনিবৰ বাবে। এতিয়া আমি তিনিওটা গৈ আছোঁ মঙ্গলদৈ টাউন। কেকৰ অৰ্ডাৰ দি থোৱা আছিল। এয়া দাদা গৈছে কেক আনিবৰ বাবে। বাৰ্থডে গাৰ্লৰ ফাদাৰ কেক ল'লে। এতিয়া আমি আহিছোঁ নেক্সট ইজিবাই নামৰ এটা শ্বপিং মলত। কিবা কিবি সৰু সুৰা বস্তু কিনিব আছে, সেইখিনি ল'বৰ বাবে আহিছোঁ। আপোনালোক আহিব পাৰে এই শ্বপিং মলটোত। এফৰ্ডেবল প্ৰাইজত আপোনালোকৰ প্ৰয়োজনীয় সকলোখিনি সামগ্ৰী ইয়াত পাই যাব। এটা সঁচা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, মোৰ হ'লে শ্বপিং মলত আহিলে বিভিন্ন বস্তু ল'বৰ বাবে মন যায়, কিন্তু মনে বিচৰা বস্তুখিনি ল'ব নাপাওঁ। টেডিবিলাকৰ ওচৰত থিয় হৈ মই ভিডিঅ' বনাই দিছোঁ। টেডিটো কিনিব নাপালোঁৱেই, ভিডিঅ'কে বনাই দিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবি। আমাৰ হৈ গ'ল বস্তু কিনা। এতিয়া আমি বজাৰ কৰি আহি আছোঁ। এয়া দাদা এয়া আমাৰ ট্ৰুচিৰ বাৰ্থডে কেক। এতিয়া সকলোৱে মিলি কেক কাটিম। এয়া দাদা বৌ আৰু ট্ৰুচি বাৰ্থডে গাৰ্ল। তাই খুব ধুনীয়াকৈ কেক কাটিব লৈছে মাক দেউতাকৰ লগত মিলি। ইমানবিলাক মানুহক একেলগে দেখি তাই আচৰিত হৈ গৈছে। মাজতে এবাৰ দুবাৰ আকৌ হাঁহিও দিয়ে। এয়া তাইক কেক খুৱাই দিলে। এয়া দাদাক খুৱাই দিলে বৌয়ে। এনেদৰে তাইৰ বাৰ্থডে চেলিব্ৰেট কৰা হ'ল। আপোনালোকে আশীৰ্বাদ কৰিব যাতে তাইৰ আহিবলগীয়া দিনকেইটা ভালদৰে পাৰ হয়। তাই কেক নিজে কাটিব গৈ আছে, দেখিছে আপোনালোকে, ভালদৰে লক্ষ্য কৰিলে দেখিব। কেকটোৰ পিনে তাই খুব মনোযোগ দি চাই আছে। আমাৰ ট্ৰুচি মাইনাৰ বাৰ্থডে কেক কটা হৈ গ'ল। এয়া বাৰ্থডে স্পেচিয়েল চাহ, খানা, চিকেন, পনীৰ, এনেকৈ বাৰ্থডে স্পেচিয়েল। আজিলৈ ভিডিঅ'টি ইমানেই। ভিডিঅ'টি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব যদিহে নতুন সদস্য হয়। আজিৰ ভিডিঅ'টো সমাপ্ত কৰোঁতে সন্ধিয়াই হৈ গ'ল। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।